খবৰ সকলোৰে ভালে আছেনে? মই অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ভিডিঅ'টো কি হ'বলৈ গৈ আছে আৰু তেওঁলোকে থাম্বনেইল হিচাপে পাইছেই। এনেই আৰু ভিডিঅ'টো ডেইলি ব্লগ হিচাপে বনাইছোঁ। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া দোকানৰ ফালে অকণমান ওলাই আহিছোঁ। তাই দোকান যাওঁ কৰি আছে। শুন, কি খাবা? চব খাবা? হেই চব নাখায়। কি খাবা বাৰু? ললিপপ খাবা? ললিপপ খাব বোলে, কিন্তু দোকানখনৰ সন্মুখত গ'লে একদম একো নকয় খাম বুলি, ইটো চাব সিটো চাব এনেকৈ থাকিব। তো দোকান গৈ লওঁ। আৰু এইফালে আহি পাইছোঁহি আৰু দোকান তাই পেহীয়েকৰ কোচতে উঠি আহিছে। আৰু দোকান আহি পাই চাই লৈছোঁ কি লওঁ, লৈ লওঁ ৰ'ব। তাৰপাছত পাইছোঁ আপোনালোকক আকৌ এয়া মই কৈছিলোঁ নহয়, দোকান আহি পালে মানে তাই একো খাওঁ বুলি নকয়, হয় ইটো সিটো চাই থাকে মানে নকয় মানে আৰু এইটোৱে খাম বুলি, নিজে কিনি দিব লাগিব কিবা এটা। আৰু এইফালে কিবা কিবি কেইটামান কিনি মেলি দিলোঁ আৰু এতিয়া ডাইৰেক্ট ঘৰত যাম। আৰু ৰাতিপুৱা মানে তাই গাটো অকণমান জ্বৰ হৈ আছিল, তেতিয়া মই ক'লোঁ দোকান লৈ যাম বুলি। তাৰপৰা মানে তাইৰ মনটো পূৰা ফূৰ্তি আৰু তাই নিজে মানে আহিব পালে বহুত ভাল পায়। আনি দিয়াতকৈ মানে তাই নিজে যদি তাইক লৈ আহি কিনি দিয়া হয় তেতিয়া তাই বৰ ফূৰ্তি পায়, সেইকাৰণে। আৰু ঘৰলৈ আহিলোঁ, তাই গান গাই আছে। মই বোলো অকণমান ভিডিঅ' কৰি দিওঁচোন। তাই মানে ফূৰ্তিতে গান গাইছে। নহয় গোটেইটো গাবা আৰু মোবাইলটো চাই থাকোঁতে মানে দেখিলে এনেকৈ ৰিলচ বনোৱা ছোৱালী এজনী, তাই মোক কৈছে মা ময়ো বনাম ভিডিঅ'। তাই মোক কৈছে হেনু লৈ ল'ম। হেনুৰ নহয় হেনু লৈ ল'ম, সেইকাৰণে উলিয়াই মেলি দিছোঁ আৰু ৰিলচ এটা বনাই দিওঁ। আৰু এইফালে ফ্ৰেঞ্চবিন কাটি লৈছোঁ। আগতে একদম ফ্ৰেঞ্চবিন খাই বহুত বেছি বেয়া পাওঁ, কিন্তু আজিকালি কিনা চব্জি নষ্ট হৈ যোৱা ভয়তে মানে পেটলৈ গুচি যায় আৰু। আগতে নষ্ট হোৱাৰ কথা মনলৈ অহাই নাছিলে, কিন্তু আজিকালি সেইটো কথা প্ৰথমতে মনলৈ আহে। সাংঘাতিক পৰিৱৰ্তন। বাৰু যিয়ে নহওক, পাকঘৰৰ পৰাই আজিলৈ ইমানতে ভিডিঅ'টো সামৰণি মাৰি দিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইবটো কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।